Hey guys, good morning. কি খবৰ সকলোৰে? আশা কৰোঁ নিশ্চয় ভাল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি বহুত দিন পিছত যাব ওলাইছোঁ বাৰ ঘৰত। মানে বহুত দিনৰ পৰা বাৰ ঘৰত যোৱা হোৱা নাই আৰু সিহঁতে ঘৰো চেঞ্জ কৰিছে। চ' সেইটো কাৰণে ইমান ভালকৈ মই চিনিও নাপাম। চ' যি কি নহওক ফোন কৰি যেনেকৈ হ'লেও গুচি যাম। তো এতিয়া জাষ্ট আমি যাব ওলাইছোঁ। বহুত দিন পিছত সিহঁতক লগ পাম। চ' বহুত বেছি ভাল লাগি আছে। চ' কি হয় কি নহয় চ' দেখুৱাই থাকিম আপোনালোকক। চ' চাই থাকিব। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এতিয়া আমি উঠিলোঁ বাছত আৰু এতিয়া আমি গৈ আছোঁ। আৰু এতিয়া মানে আমি মেজিকত নুঠিলোঁ কাৰণ কি মেজিকত বহুত হেঁচা হেঁচি হৈ আছিল আৰু বাছ অকণমান খালী আছিল। চ' সেইবাবে আমি বাছতে উঠিছোঁ আৰু এতিয়া বাছত উঠাৰ লগে লগেতো বহুত বেছি গৰম লাগি আছে, বাট তথাপিও হ'লেও গৈ থাকোঁ বলক। আৰু গাইজ এতিয়া আমি আহি পাইছোঁ ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰ চাওক কি খালী। কেতিয়াবা ফেঞ্চি বজাৰ বহুত বেছি ভিৰ আছিল, বাট আজি বহুত খালী। আৰু এইফালে চাওক নদীৰ পানী কিমান বাঢ়িছে আৰু এতিয়া বাছে লৈ আহিছে পেট্ৰল ভৰাবৰ কাৰণে। চ' গাইজ এতিয়া আমি বাছখনত নামিলোঁ আৰু এতিয়া উঠিছোঁ ট'টত আৰু এতিয়া গৈ আছোঁ আমি বা ঘৰলৈ। চ' চাই থাকক। তো গাইজ এতিয়া আমি আহি হাতীগড় চাৰিআলি পালোঁ। তো এতিয়া ভণ্টিক ফোন কৰিছোঁ, তাই আহি আছে। একচুৱেলি কি জানে, এইফালে মানে অহা যোৱা সেনেকৈ নহয়। মানে মামাহঁতৰ ঘৰত গ'লে এইফালে ভণ্টিহঁতৰ লগতে অহা হয়, বাকী সেনেকৈ অহা নহয়। চ' সেইফালে অলপ কনফিউজ হৈ যাওঁ মানে। চ' যি নহওক আহি আছে, তো যাই পাই দেখাই আছোঁ। আৰু এটা কথা কি জানেনে, একচুৱেলি মোৰ না এইটোফালে আহিলে ইমান বেছি মানে হেপী ফিল হয়। বহুত বেছি মানে নিজা লাগি থাকে, আপোন মোৰ নিজৰ জেগাতকৈও মোৰ মানে মামাহঁতৰ ঘৰৰ ফালে বহুত নিজৰ লাগি থাকে। মানে বহুত ভাল লাগে আৰু পৰিৱেশটো ধুনীয়া, প্লাছ মানুহবিলাকৰ মাইণ্ড চাইণ্ড বহুত ভাল আৰু। চ' মোৰ ফালে মানে মই বেয়া বুলি নকওঁ, বাট হ'লেও মানে নিজৰ জেগাটো কিবা এটা হেৰি লাগে। বাট মামাহঁতৰ এইফালে মানে মামাহঁত বাহঁতৰ এইফালে বহুত ভাল আৰু। So guys, এতিয়া আমি আহি পাইছোঁ। এতিয়া বহুত ভাগৰ লাগিছে, তো ওপৰত খোজকাঢ়ি আছোঁ। একদম ফ্রি ভাবে বল, তাহলে ও কিছু করবে। বস 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 কোকো খেলবো, তাহলে খেলবো, বিল্লা গেলে খেলবো আর কি। কম কাছে যাই ব ব ব ব ব বলে বইবো না ব ব ব ধরো না চেক দিয়া হ্যান্ডশেক কোকো চেক দিয়ে কোকো এটা চেক দিয়ে পাইছোঁ বাৰ ঘৰ আৰু কোকো বহুত ভয় লাগি আছে, অলপ ভয় লাগি আছে। চ' এতিয়া অলপ জিৰাই লওঁ, তাৰপিছত লগ পাইছোঁ। এইটো চাওক কোকো 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 হ্যান্ডশেক দাও না না তুমি উপরাইতে করো না, কেন ভয় খাওয়াইতেছো। কোকো 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 এতিয়া মই ড্ৰেছ চেঞ্জ কৰি লৈছোঁ। মানে বাৰ এটা কাপোৰ আছিল, সেইটাকে পিন্ধি লৈছোঁ। সেইটো কাপোৰত বহুত বেছি গৰম লাগি আছিল,
তো সেইটো কাৰণে ড্ৰেছ চেঞ্জ কৰি লৈছোঁ আৰু এতিয়া কক মানে কি হৈছে অহাৰ লগে লগে কক মানে ভয় নোখোৱাই বাট মানে মৰম কৰে বাট হ'লেও মানে মোৰ কুকুৰৰ পৰা অকণমান ভয় লাগে চ' মই অলপ নাৰ্ভাছ হৈ গৈছিলোঁ হা তো এতিয়া যি কি নহওক এতিয়া ভাইটি আছে ভাইটিটো একদম পূৰা মৰম কৰি আছে ভাইটিটো কুকুৰ ভাল পায় ময়ো ভাল পাওঁ ভাল নোপোৱা নহয় বাট কি জানানে মোৰ মানে অকণমান ভয় লাগি যায় তো পিছত যাই পেলাই মৰম নিজেই মৰম কৰিছে চ' যি কি নহওক এতিয়া মুখে চুখে পূৰা একদম নোমবিলাক সোমাই আছে নোম ওলাই আছে মানে গাত উঠি গৈছে ন পূৰা তো লোম চোম পূৰা লাগি গৈছে এতিয়া কুকুৰক লৈ গৈছে গা ধুৱাবৰ কাৰণে চ' চাওঁ ৰ'ব আৰু খেদি কিনে আহিলে হ'ল চ' চাওঁ ৰ'ব চাওঁ কক গা ধুই আছে কক আৰু গাইজ এইফালৰ পৰা চাওক কি ধুনীয়া ভিউ চাওক এইফালৰ এনেও জানেনে এইফালৰ ভিউটো এনেও ভাল লাগে মোৰ আমাৰ জেগাৰ পৰা যে ইয়াতে মই থাকি বহুত বেছি কমফৰ্টেবল হয় বহুত বেছি ভাল পাওঁ নাজানো কিয় বাট মই বহুত ভাল পাওঁ এইটো চাওক এইটো দেখো এইফালৰ মানুহবিলাক মানে সামনে আৰু গাইজ চাওক কক গা ধোৱা হৈ গ'ল আৰু গাইজ মানে ওচৰতে সামোৰ আৰু গাইজ এইফালে ৰিলচ কি ধুনীয়া ৰিলচ হ'ব দেখিছেনে কিমান ধুনীয়া ভিউ ইমান কি চালিয়া ৰিলচ হ'ব বাট গুড গাল বহি থাকা হ্যাঁ সিট করলে সুন্দর ভাবে দেখি আৰু গাইজ আমাৰ এইফালে দুপৰীয়া খানা ৰেডি এইফালে আছে ভাত চাটনি মাংস এইফালে নেমু এইফালে দালি হেল্ল' গাইজ এতিয়া আমি ভাত চাত খাই উঠিছোঁ এতিয়া অকণমান জিৰাই আছোঁ আৰু ভাই একবাৰ হাই কৰি দিয়া আৰু গাইজ দুপৰীয়া ভাত খাই উঠাৰ পিছত ভণ্টিয়ে পুচকা লৈ আহিছিল আৰু পুচকাৰ চাইডটো ছোৱালী মানুহৰ মুখৰ পানী পৰি যায় মানে কোনোৱে লোভ চম্ভালিব নোৱাৰে ময়ো একদম মানে পুচকা দেখিলেই খাওঁ লাগি থাকে চ' ভাত খাই উঠিয়ে পুচকা খাব বহিছোঁ তো যোৱা চেয়াৰত বহা যোৱা উঠি যোৱা চাওক ইয়াৰ পৰা কি ধুনীয়া লাগি আছে ৱেডাৰ ছানছেট কি ধুনীয়া চাওক আৰু গাইজ এটা কথা জানেনে সেইটো বিল্ডিং আছে যে মোক মাত্ৰ ভণ্টিয়ে কৈছে এইটো বিল্ডিঙত ভূত আছে ভূত তো এতিয়া ইভিনিং টাইমত আমি অকণমান টাইম ইয়াতে অলপ ঘূৰা ঘূৰি চলি আছে আৰু এইফালে চাবনে কক এইটো চাওঁ তাৰ বাহিৰত যাব কাৰণে কক তো গাইজ এতিয়া আমি অকণমান বাহিৰত যাম মানে কুকুক লৈ ফুৰাব যাব তো এতিয়া ৰেডি হৈ আছোঁ আগতে ৰেডি হৈ ল'ব তাৰপিছত কথা পাতি আছোঁ হে গাইজ এতিয়া আমি অলপ ইভিনিঙত ওলাই আহিছোঁ অকণমান খোজকাঢ়ি আছোঁ ৰাস্তাত এইফালে পোহৰটো গ'ল অকণমান খোজকাঢ়িবৰ কাৰণে ওলাইছোঁ মানে ইভিনিং টাইমত অকণমান খোজকাঢ়িবৰ কাৰণে
ওলাই আহিছোঁ। বাহঁত আছে, বা ভণ্টি মই ভাইটি আমি চবে লগে ওলাই আহিছোঁ। অকণমান জোনালীৰ ফালে গৈ আছোঁ খোজকাঢ়ি। থোৰা পোহৰ দিয়ে দ हमको। এইফালে আছে ককৰাবোৰ দেখাই আছোঁ। তো গাইজ এতিয়া আমি অকণমান জোনালীৰ ফালে ওলাই আহিছোঁ। বা মই ভাইটি এটা সৰু বাবু ভণ্টি আৰু কোকক লৈ পেলাই মানে ইভিনিঙত অকণমান খোজকাঢ়িবৰ কাৰণে তাক লৈ আহিছে। তো আমি অকণমান খোজকাঢ়ি আছোঁ জোনালীৰ ফালে। তো চাই থাকক। আৰু ইমান আন্ধাৰ মানে পোহৰ অহা নাই, তো হ'লেও মই যি পাৰিম দেখুৱাম আৰু। এইফালে চবে ৰখি আছে, এইফালে মানে কোকৰ আৰু এটা পাৰ্টনাৰ আনিবৰ কাৰণে গৈছে হে। আমি মানে সেনেকৈ ফুৰোঁতে এফালে জোনালীৰ ফালে গৈ আছিলোঁ। তো বাৰ এজনী লগৰ মানে দেখা পাই পেলাই মাতিলে বাক। তো সেনেকৈ অকণমান ঘৰত সোমালোঁ। ঘৰত সোমাই পেলাই অলপ কথা বতৰা পাতিলে বাই আৰু কোকক চাওঁ কৰি আছিল। তো কোকক মানে তাৰ ঘৰত এটা মাইনা এজনী আছে। তো কোকক চাবৰ কাৰণে মানে বহুত ভাল পায়। তো সেইটো কাৰণে কোকক দেখাবৰ কাৰণে লৈ গৈছিল সিহঁতৰ ঘৰত। তো এতিয়া আমি জাষ্ট ওলাই আহিছোঁ আৰু এতিয়া আমি গৈ আছোঁ। আৰু পিছফালে চাওক পুৰা ৰাস্তা শুনশান। তো গাইজ এতিয়া আমি গৈ আছোঁ ঘৰত। পালোৱে এইটো ওপৰত, ইফালে পৰা বিল্ডিংটো। তো চাই থাকক গাইজ। এটা ইম্পৰ্টেণ্ট কথা, এইফালে জেগা দেখা পাইছেনে? এইটো কি হয় জানেনে? এইখিনি মানে গোটেই এৰিয়াটো মই ক'ব ভয়লগীয়া আছে নহয়। আচ্ছা যিকি নহওক, মই একো হেৰি কৰিব যোৱা নাই। এইটো বিল্ডিং এতিয়া অন্ধকাৰৰ কাৰণে দেখা পোৱা নাই, আন্ধাৰৰ কাৰণে। তো অঁ এই বিল্ডিং আছে তাতে কেইটামান মানে এই বিল্ডিঙত ভণ্টি মানে তেতিয়া কৈ আছিল যে তাতে ভূত আছে, ভূত। মই নাজানো ইমান, বাট এই যে এইটো গেটেদি এনেকৈ সোমাই যাব লাগে। এইটো এনেকৈ চিধা মানে বিল্ডিং আছে বহুত কেইটামান হা, তাতে মানে মানুহ নাথাকে। এতিয়া ভয় লাগি আছে। তো বাহঁত আছে, হ'লেও মানে কিবা এটা ভয় লাগি আছে। বিল্ডিংকেইটা বহুত পুৰণা, বহুত বেছি পুৰণা। আৰু এতিয়া আন্ধাৰৰ কাৰণে মোকো দেখা পোৱা নাই। ৰ'ব মই পোহৰত যাই কণ্টিনিউ কৰিম। চ' গাইজ যেতিয়া আমি আহি পাইছোঁ ঘৰ, একচুৱেলি মই তেতিয়া আন্ধাৰৰ কাৰণে কথাটো ক'ব পৰা নাই। মানে আমি ইভিনিং টাইমত বাহিৰত যেতিয়া ছাদত বহি আছিলোঁ, তো সেনেকুৱা টাইমত মানে ভণ্টিয়ে দেখাইছে যে এইটো ছাইডৰ বিল্ডিং যোনটো আছে, তো সেইটো বিল্ডিঙত নেকি মানে মানুহ থাকিব নোৱাৰে। মই কাকো ভয় খোৱাৰ ইণ্টেনশ্যনত কোৱা নাই। মানে আমাৰ যোনটো বাহঁতে আছে যোনটো ঘৰত, সেইটো ঘৰৰ ফ্ৰণ্টত যোনটো মানে বিল্ডিং আছে, সেইটো বিল্ডিং যেতিয়া মানে যোনটো টাইমত বনাই আছিল, তো সিহঁতে মানে বনোৱা মানুহকেইটাই বোলে কিবা কিবি দেখা পাইছিল। মানে সেইটো ঘৰত একচুৱেলি আজিৰ পৰা বহুত বছৰ আগৰ পৰাই মানুহ নাথাকে সেইটো বিল্ডিং কেইটাত মানে। তো সিহঁতে মানুহকেইটাই ক'ৰবাৰ পৰা মানুহ দেখা পায়, বাচ্ছা দেখা পায় খোজকঢ়া। তো মানে ভয় লাগি গৈছে। তো মানে গৈতো আছিলোঁ এইটো ছাইডেদি, বাট ভয় এটা লাগি আছিল। বাট হ'লেও মই কাকো ভয় খোৱাৰ ইণ্টেনশ্যনত কোৱা নাইছোঁ, কোনে বেয়া চেঞ্চত ভাবি নল'ব। তো যি কি নহওক, এতিয়া আমি ঘৰ আহি পাইছোঁ। এতিয়া হাত ভৰি ধুই তাৰপিছত কণ্টিনিউ কৰি আছোঁ। ধোৱা ভৰি ধোৱা, ভৰি ধোৱা। এতিয়া মই হাত ভৰি ধুই আছোঁ। আৰু আপোনালোকেতো জানে যে বাহিৰৰ পৰা অহাৰ লগে লগে হাত ভৰি বহুত ভালকৈ ধুব লাগে। আৰু চেনিটাইজটো মাষ্ট ইম্পৰ্টেণ্ট, কাৰণ কি এতিয়াও কৰোণা ভাইৰাছ যোৱা নাই। চ' সেইবাবে বহুত ইম্পৰ্টেণ্ট ভালকৈ হাত ভৰিটো ধোৱা।
The next So, hey guys, good morning. এতিয়া ৰাতিপুৱা হৈ গৈছে আৰু মই একদম গা পা ধুই পেলাই একদম ফ্ৰেছ। এতিয়া চাহ খাম আৰু এতিয়া আমি যাম দোকানত, মানে ভণ্টিৰ লগত মই দোকানত যাম অলপ কিবা কিবি আনিব লগা আছে। বলক এতিয়া আগতে দোকানৰ পৰা আহোঁ। মই আগতে চাদৰটো পিন্ধি যাব। বল বল। গাইজ এতিয়া আমি মানে দোকানত গৈছিলোঁ একচুৱেলি ৰাতিপুৱা ব্ৰেড আৰু অলপ বাটাৰ চাটাৰ আনিব লগা আছিলে। তো ভণ্টিৰ লগত দোকানত গৈছিলোঁ। তো এতিয়া গৈ আছোঁ ৰুমত। বলক এতিয়া গৈ থাকোঁ। ভাগৰ লাগি গৈছে, সেইটো কাৰণে অকণমান ৰখিলোঁ, কাৰণ কি চিৰি উঠোতে উঠোতে মোৰ এনেই ভাগৰ লাগি যায়। তো এতিয়া গৈ আছোঁ ওপৰত। বলক আৰু অকণমান পিছতে আমি যামেই আৰু ঘৰত, কাৰণ কি বেছি লেট কৰিলে আকৌ গাড়ী নোপোৱা হৈ যাম। তো সেইবাবে অলপ পিছতে ঘৰত যাম। ৰ'ব আকৌ অকণমান জিৰাই লওঁ, এইফালৰ পৰা ভিউ চাওক। ৰাতিপুৱা মৰ্ণিং ফ্ৰেছ এয়াৰ পূৰা একদম। আৰু ইগন'ৰ মাই মুখৰ ডাৰ্ক স্পটছ, ইগন'ৰ। তো বলক এতিয়া ইমান টাইম ৱেষ্ট নকৰি, কালি মানে মই ইমান ভালকৈ দেখুৱাব পৰা নাই। তো সেইটো তাতে ভূত আছে, ভূত। কালি ৰাতি মানে আমি যেতিয়া এইফালে গৈছিলোঁ, তো এইফালে একদম পূৰা এৰিয়াটো চান্নাটা চুনচান এৰিয়া পূৰা আছিল। তো ৰাতি আহোঁতে যি ভয় লাগিছিল, আৰু ভণ্টিবোলে ভয়ো খাইছে, ভাইটিও ভয়ো খাইছে। ৰাতি মানে ভূতৰ কাহিনী শুনি আমি ৰাতি সপোনতো ভূতৰে হেৰি দেখা পালোঁ। গ'ল আৰু ৰাতিপুৱা মানে ইমান ভয় নালাগে, হ'লেও মানে কি জানেনে, ডৰ হতা হে। তো বাদ দিয়ক, যি কি নহওক এতিয়া খাওঁ আগতে। বলক, বহুত জোৰছে ভোক লাগিছে, তাৰপিছত ঘৰতো যাব আছে নহয়। Wait another day to clear my thoughts, so jump into love that won't be forgotten. Forever, let's run away together. টাটা। সেই গাইজ এতিয়া আমি বাহঁতৰ ঘৰৰ পৰা ওলালোঁ। এতিয়া গৈ আছোঁ ঘৰলৈকে। আজি ব্লগটো বহুত ডাঙৰে হ'ল, যে কি বহুত কালিৰ পৰা ব্লগে কৰি আছোঁ। চাই থাকক আৰু গাইজ, আপোনালোকক যে মই কালি ৰাতি দেখাইছিলোঁ, সেইকেইটা কোৱাৰ্টাৰে আছিলে। সেই কোৱাৰ্টাৰবিলাক দেখিছেনে? মানে এইকেইটা আছিলে একদম, মানে ভিতৰৰ এইটো এৰিয়াটো একদম বন্ধ হৈ গৈছে, বন্ধ কৰি দিছে। আৰু এৰিয়াটো এইটো চাওক, বিল্ডিংবিলাক পূৰা এনেই আছে। এই বাছত উঠিছোঁ, গৰমো লাগি আছে বহুত, মাথাও ঘূৰি আছে, ইমান বেছি গৰম, অৱস্থা নাইকিয়া হৈ গৈছে মোৰ। তো মই একেবাৰে আপোনালোকক একদম জেগাত নামি পেলাইহে লগ পাম, কাৰণ কি বহুত বেছি গৰম লাগিছে। এতিয়া মই ফাইনেলি নামিলোঁ গাড়ীৰ পৰা। আৰু কি হৈছে জানেনে, যোনটো গাড়ীত উঠিছিলোঁ সেইটো ভৰলুত আহি ৰখি গৈছে। তাৰপিছত আৰু যোৱা নাই গাড়ীটো। তো কি হৈছে, তাৰপৰা সিহঁতে আৰু নাৰেংগীলৈকে যাব নেকি, সেইটো গাড়ীটো বহুত দূৰলৈকে যাব, সেইবাবে গাড়ীটো পটককৈ জল্দি গুচি গ'ল। তো যাৰ কাৰণে আমি ভৰলুত নামি পেলাই আৰু গাড়ী চেঞ্জ কৰিব লগা হৈছে। আৰু যোনটো মেজিকত উঠিছোঁ, বাপৰে বাপ, মেজিকে কেনেকৈ চলাইছে, মেজিকটো মানে উৰাই লৈ আহিছে। তো যি কি নহওক চব বাদ দিয়ক। এতিয়া মই আহি পাইছোঁ তিনিআলি। এতিয়া গৈ আছোঁ ঘৰ। আৰু মই আজি বহুত বেছি টায়াৰ্ড হৈ গৈছোঁ, কাৰণ বহুত বেছি মোৰ গা বেয়া লাগি আছে, গৰমত পূৰা একদম হালত খাৰাপ হৈ গৈছে মোৰ। তো গাইজ, ভিডিঅ'টো আজি বহুত দীঘল হৈ গৈছে। তো যি কি নহওক আজিৰ ভিডিঅ'টো গাইজ এইখিনিতে সামৰোঁ। গাইজ নেক্সট ব্লগত আকৌ লগ পাম, আৰু এটা নতুন জেগাত, নতুন ব্লগত। টিল দেন টাটা, বাই বাই।